নমস্কাৰ সাধাৰণ চাহবিদাসকল দা লাৰ্নিং পইণ্ট ইউটিউব চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আসাম ষ্টেট ইলেকশ্যন কমিশ্যন ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ চিঠি আহিছে 1 এপ্ৰিল 2025 আজি, আৰু এই চিঠিখন যিমানবোৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে অসমৰ আটাইলৈ আহিছে। আৰু ইয়াতে লিখা আছে যে পঞ্চায়ত ইলেকশ্যন 2025 earn/casual leave regarding Sir Madam, with reference to the subject cited above, I have directed to request you not to proceed on leave from today onwards till Panchayat election is over without written permission of Assam State Election Commission. This has the approval of State Election Commissioner Assam. এতিয়াৰ পৰা অসমত কোনো কৰ্মচাৰীয়ে পঞ্চায়ত ইলেকশ্যন শেষ নোহোৱালৈকে কোনো ধৰণৰ আৰ্ন লিভ বা কেজুৱেল লিভ ল'ব নোৱাৰিব। এই গুৰুত্বপূৰ্ণ অৰ্ডাৰ আহিছে যে এতিয়াৰ পৰা আপোনালোকে কোনো ধৰণৰ ছুটি ল'ব নোৱাৰিব। আৰু এইটো অকল শিক্ষক বুলি নহয়, যিমানবোৰ কৰ্মচাৰী আছে গোটেইবোৰ কৰ্মচাৰী ছুটি ল'ব নোৱাৰিব। গতিকে আপোনালোকে যদি অসুবিধা হয় তেতিয়াহ'লে ষ্টেট ইলেকশ্যন কমিশ্যনৰ পৰা এপ্ৰুভ ল'ব লাগিব, তেতিয়াহে আপোনালোকে ছুটি পাব। অন্যথা আপোনালোকে কোনো ধৰণৰ CL নাপায়। এই ছুটি আপুনি ডিষ্ট্ৰিক্টৰ পৰা নহয়, আপুনি ষ্টেট ইলেকশ্যন কমিশ্যনৰ পৰা ল'ব লাগিব এপ্ৰুভেল, তেতিয়াহে আপুনি ছুটি পাব। অৰ্থাৎ বিশেষ অসুবিধাৰ ক্ষেত্ৰতহে, বিশেষ কাৰণতহে আপোনাক বা আপোনালোকক ছুটি দিব। অন্যথা সাধাৰণ অসুবিধাৰ ক্ষেত্ৰত কোনো ধৰণৰ ছুটি আপোনালোকে এতিয়াৰ পৰা ল'ব নোৱাৰিব যেতিয়ালৈকে ইলেকশ্যন শেষ নহয়, পঞ্চায়ত ইলেকশ্যন। এইটো আছিলে আজিৰ ভিডিঅ'। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।